Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল আসামিজ পাকঘৰলৈ। আজি লৈ আহিছো মই সৰিয়হ শাকৰ এটা খুবেই টেষ্টি আৰু হেলদি ৰেচিপি। আশা কৰিছো ৰেচিপিটো চাই আপোনালোকে ভাল পাব। আজি মই সৰিয়হ শাকেৰে শুকান মাছৰ ৰেচিপি বনাম। আপোনালোকে সৰিয়হ শাকেৰে শুকান মাছ কেতিয়াবা খাইছেনে? কমেণ্টত জনাবচোন। শুকান মাছেৰে সৰিয়হ শাক বনাই দেখাম, খুবেই ভাল লাগে খাবলৈ, খুবেই টেষ্টি হয়। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আৰু সৰিয়হ শাকৰ ৰেচিপিটো বনাবলৈ মই কাটি ল'লো সৰিয়হ শাকখিনি মই অলপ ডাঙৰকৈ কাটিছো যেহেতু মই তৰকাৰী বনাম। শাক আমি বিভিন্ন ধৰণে খাওঁ, ভাজি খাওঁ, বইল খাওঁ, মাছেৰে খাওঁ বা কেতিয়াবা মাংসৰেও বনাই খাওঁ। আজি মই আপোনালোকক শুকান মাছেৰে বনাই দেখুৱাম। আৰু এটা গোটা পিঁয়াজ লৈ ল'লোঁ। এইখিনি মই পাতলকৈ মিহিকৈ কাটি লৈছোঁ। লৈ ল'লোঁ অলপ ডাঙৰ চাইজৰ 4 ফুট নহৰু। এইখিনিকো মই দীঘলীয়াকৈ সৰু টুকুৰকৈ কাটি লৈছোঁ। নহৰুখিনি পেষ্ট বনাই ল'লেও হয়, মই পেষ্ট বনাই লোৱা নাই, মই এইখিনি কাটি লৈছোঁ। আৰু কেইটামান কেঁচা জলকীয়া লৈ লৈছোঁ। শাকত কেঁচা জলকীয়া দিলে খাবলৈ বেছি ভাল হয়। মই কেঁচা জলকীয়া লৈ লৈছোঁ, 6-7টামান কেঁচা জলকীয়া লৈছোঁ। এইখিনি মই দীঘলীয়াকৈ কাটি লৈছোঁ। এটা আলু মই দীঘলীয়া চেপত কাটি ল'লোঁ। আৰু লৈ ল'লোঁ কেইডোখৰমান শুকান মাছ। এইখিনি মই গৰম পানীত তিয়াই থৈছিলোঁ। এতিয়া মই এইফালে পাতি দিলোঁ গেছত এটা কেৰাহী, আৰু কেৰাহীত দি দিলোঁ তেলখিনি গৰম হৈ যোৱাৰ লগে লগে কাটি থোৱা পিঁয়াজখিনি মই এড কৰি দিলোঁ। এইখিনি অলপ কোমল ভাৱ অহালৈকে মই ভাজি ল'লোঁ। আৰু এতিয়া এড কৰি দিলোঁ কাটি থোৱা নহৰুখিনি দি মই এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। নহৰু আৰু পিঁয়াজখিনি মই ভালদৰে ভাজি থাকিম। যেতিয়ালৈকে ব্ৰাউন গল্ডেন কালাৰ হৈ নাযায় তেতিয়ালৈকে মই এইখিনি ভালদৰে ভাজি থাকিম। এতিয়া মই এড কৰি দিলোঁ কাটি থোৱা কেঁচা জলকীয়াখিনি। এইখিনি দি মই এতিয়া ভালদৰে মিক্স কৰি ভাজি ল'ম। আৰু অকণমান পানী এড কৰি দিলোঁ যিহেতু মই এতিয়া গুড়ি মছলাখিনি এড কৰিম। দি দিলোঁ 1 চামুচ হালধি গুড়ি, 1 চামুচ জলকীয়া গুড়ি, 1 চামুচ জিৰা গুড়ি আৰু 1 চামুচ ধনিয়া গুড়ি। আৰু দি দিলোঁ অলপ সোৱাদ মতে নিমখ। এইখিনি দি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। ভালদৰে ভাজি আছোঁ। যেতিয়ালৈকে তেলখিনি ওপৰলৈ উঠি নাহে, মছলাৰ পৰা পৃথক হৈ নাযায়, তেতিয়ালৈকে মই এইখিনি ভালদৰে ভাজি থাকিম। ভাজোতে আমাৰ মছলাৰ পৰা তেলখিনি ওপৰলৈ উঠি আহিছে। এতিয়া মই ইয়াতে আলুখিনি এড কৰি দিলোঁ। আলুখিনিও মই খুব ভালদৰে মছলাতে ভাজি থাকিম। আলুখিনিও মই মছলাত অলপ সময়লৈকে ভাজি লৈছোঁ। এতিয়া এখন ঢাকনেৰে ঢাকি দিছোঁ যাতে আলুখিনি অলপ কুক হৈ যায়। ঢাকনি উদঙাই আলুখিনি মই আকৌ ভালদৰে লৰচৰ কৰি লৈছোঁ। এইখিনিতে কওঁ, যিসকল ভিউৱাৰ্ছে এতিয়ালৈকে মোৰ আসামিজ পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰিব যাতে মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সহজে পায়। এতিয়া মই এড কৰি দিলোঁ কাটি থোৱা শাকখিনি দি মই আলুৰ লগত ভালদৰে মিক্স কৰি দিছোঁ। আমি পিঁয়াজ দিয়াৰ পৰা লৈ একেবাৰে শাক দিয়ালৈকে যিমানে বেছি ভালকৈ ভাজি থাকিম, যিকোনো তৰকাৰীয়ে যিমানে বেছিকৈ ভাজিম সিমানে বেছি ভাল হয়। সেয়ে মই শাকখিনি দিয়াৰ পিছতো ভালদৰে ভাজোতে একেবাৰে শাকখিনি কম কৰি দিলোঁ। এতিয়ালৈকে মই পানীও দিয়া নাই, একো দিয়া নাই। এনেকুৱাকৈ মই ভাজোতে শাকখিনি একেবাৰে কম হৈ গ'ল। এতিয়া মই এখন ঢাকনেৰে ঢাকন মাৰি দিলোঁ। 3-4 মিনিট থকাৰ পিছত মই ঢাকনি উদঙাই দিছোঁ। আৰু চব শাকৰ পৰা কিমান পানী ওলাই গ'ল। মই যিহেতু ফ্লেমটো একেবাৰে কম কৰি দিছিলোঁ, সেই কম কৰি দিয়াৰ কাৰণে শাকৰ পৰা ভালেমানখিনি পানী ওলাই গ'ল। আৰু ফ্লেমটো যদি আমি বঢ়াই দিলোঁহেঁতেন, শাকৰ পৰা কিন্তু পানী অলপো নোলালেহেঁতেন। এতিয়া মই এইখিনি এনেকৈ অলপ সময়লৈকে ভালদৰে সিজাই লৈছোঁ। আৰু অলপ ভালকৈ লৰাওঁতে শাকখিনি একেবাৰে কম হৈ পানীখিনিও শুকাই আহিছে। এতিয়া মই আকৌ পানী এড কৰি দিলোঁ। যিহেতু মই এতিয়া শুকান মাছ দিম। শুকান মাছখিনি মই অলপ তেলত ভাজি লৈছিলোঁ। এতিয়া মই ইয়াত এড কৰি দিলোঁ শুকান মাছখিনি দি মই এতিয়া অলপ লৰচৰ কৰি দিছোঁ। এইখিনি উতল অহালৈকে মই এনেকুৱাকৈ থাকিবলৈ দিম। অলপ লাহে উতল আহিছে। মই এতিয়া এখন ঢাকনেৰে ঢাকি দিছোঁ যাতে ভালদৰে উতল আহি সিজি যায়। আৰু এয়া ঢাকনি উদঙাই দেখিছোঁ উতল ধুনীয়াকৈ আহি গৈছে। আমাৰ কাৰীখন ৰেডি হৈ গ'ল। চাওকচোন কি ধুনীয়া লাগিছে দেখিবলৈ। আৰু শাকৰ কালাৰো দেখিবলৈ কিমান ধুনীয়া লাগিছে, তৰকাৰীখনো দেখিবলৈ ভাল লাগিছে। খাবলৈও খুব বেছি ভাল হয়। লাই শাকেৰেও শুকান মাছ বনালে খাই ভাল লাগে, আৰু সৰিয়হ শাকেৰেও শুকান মাছ খাই খুব বেছিয়ে ভাল লাগে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।